আৰু উৰিয়া জনগোষ্ঠী ভাৰতৰ এটা আগবঢ়া জনগোষ্ঠী। উৰিয়া জনগোষ্ঠীৰ সাংস্কৃতিক ভাষা ভাৰতত সকলো জানে আৰু উৰিয়া ভাষা ভাৰতৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা। তো আমাৰ বড়োলেণ্ড অঞ্চলত যিসকল উৰিয়া ভাই বন্ধুসকল বা দাদাসকল বা আমাৰ উৰিয়া সমাজ ইয়াত বসবাস কৰি আছে, এই সকলৰ ভাষা সংস্কৃতি কোনো কাৰণতে যাতে শেষ হৈ নাযায়, ইয়াৰ কাৰণে এই চেণ্টাৰত গৱেষণা আৰম্ভ হ'ব, ইয়াৰ কাম কাজ আৰম্ভ হ'ব। আমি বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা ইয়াত আমি অনুদান দিছোঁ আৰু অনাগত দিনত ইয়াৰ কাম কাজ কৰা সময়তো আমি যিমান পাৰোঁ সহায় কৰি যাম। আমি সকলো জানো উৰিয়া জনগোষ্ঠী এটা শান্তিপ্ৰিয় জনগোষ্ঠী, অশেষ কষ্ট কৰি পেলাই নিজৰ জীৱন নিৰ্বাহ কৰা এটা জনগোষ্ঠী। এই জনগোষ্ঠীৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, আমাৰ যিটো মৰম, সেইটো সদায় থাকিব। এই বছৰ আমি যিটো নোৱাখাই ফেষ্টিভেল আছে, এইটো আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে আমি ঘোষণা কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা কাউন্সিলৰ তৰফৰ পৰা যিমান পাৰোঁ আমি এই ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে, এই অস্তিত্বটো ৰক্ষা কৰাৰ কাৰণে যিখিনি কৰিব লাগে কৰিবলৈ প্ৰয়াস কৰিছোঁ। বিটিয়া চৰকাৰে বহুতখিনি ডিচিশ্যন ল'ব নোৱাৰে, কিছুমান ডিচিশ্যন অসম চৰকাৰে ল'ব লাগিব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদিবাসী জনগোষ্ঠীৰ কাৰণে ইতিহাসত মানে নোহোৱা বহুতখিনি কাম আজি আৰম্ভ কৰিছে। বাগান অঞ্চলত মডেল স্কুল দিছে, বাগান অঞ্চলৰ কাৰণে ছেপাৰেটলি বহুতখিনি ঘৰ দিছে, প্ৰায় 2 লাখ মানে ঘৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, টয়লেট দিছে, মজুৰি বাঢ়াই দিছে, বহুতখিনি কাম তেখেতে কৰিছে। কিন্তু যিটো ভাষা সংস্কৃতিৰ কথা আপুনি কৈছে, নিশ্চয় ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ আঁচনি আছে, কাৰণ তেখেতে সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ভাষাকে ভাল পায়। তো সেই হিচাপে উৰিয়া জনগোষ্ঠীৰ যিবিলাক দাবী, যিবিলাক আপিল আছে, এই এপিলবিলাক, সেই দাবীবিলাক নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কনচিডাৰ কৰিব। আমাৰ লেভেলত যিটো কৰিব পাৰে আমি ইতিমধ্যে কৰিলোঁ। ইয়াত যে আমাৰ এটা গৱেষণা কেন্দ্ৰ লাগে বুলি কৈছে, গৱেষণা কেন্দ্ৰৰ কাৰণে যিখিনি পুঁজি দিব পাৰোঁ আমি পৰ্যায়ক্ৰমে দি যাম। এতিয়া মই ইতিমধ্যে ঘোষণা কৰিলোঁ কিছু মানে পুঁজি, আৰু আমি পৰ্যায়ক্ৰমে কৰি যাম। চাওক, চৰকাৰ বুলি কোৱাৰ লগে লগে চৰকাৰত 3টা স্তম্ভ আছে, আপোনালোকে জানে। এক্সিকিউটিভ, জুডিচিয়াৰী আৰু আমাৰ লেজিছলেটিভ, 3টা স্তম্ভ দি চৰকাৰ চলে। কোনো স্তম্ভ, কোনো এটা স্তম্ভই কাকো মানে এনক্ৰচ কৰিব নোৱাৰে। চ' সেইকাৰণে আজি যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই মুকলি আকাশত আহিব লাগে, শান্তি প্ৰক্ৰিয়াত তেখেতে জড়িত আছিলে, আমি সেইটো চবেই বিচাৰোঁ। কিন্তু যিটো নেকি শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে তেখেতক মানে কনভিক্ট কৰা হৈছিলে, ইয়াৰ ওপৰত দুবাৰকৈ মহামান্য হাইকোৰ্টৰ পৰা মানে ৰায় দিয়া হ'ল। এতিয়া আমাৰ হাতত আৰু মানে সুবিধা কি আছে, অপশ্যন আছে সুপ্ৰিম কোৰ্ট। চ' ৰঞ্জন দৈমাৰী ডাঙৰীয়া জেলত থকাত কোনো শান্তি নাই, আমি সকলো দুখে পাইছোঁ। কিন্তু যিটো আছে যে জুডিচিয়াৰী, যিটো মানে ন্যায়পালিকা বা আইনৰ যিটো কথা আছে, সেইটো কোনো এনক্ৰচ কৰিব নোৱাৰে, বাইপাছো কৰিব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত তেখেতৰ কাৰণে অলপ পজিটিভ কিছুমান কাম আৰম্ভ হৈছিলে। আজি তেখেতক জেলৰ পৰা ওলাই পেলাই গেষ্ট হাউচত ৰখা হৈছে, কিছুমান কাম আৰম্ভ কৰিছিলে। তো সেইকাৰণে আমি পুনৰ যোৱা পৰহি আমাৰ এডভোকেট জেনেৰেল অফ আছাম, যিটো তেখেতৰ লগত কথা পাতিছোঁ আৰু আমি আলোচনা কৰিছোঁ যে তেখেতক মুকলি আকাশত আনিবৰ কাৰণে তেখেতৰ যিখিনি ঘোষণা কৰা যিখিনি শাস্তি, সেইটো মানে যিমান পাৰে কমোৱাৰ কাৰণে বা তেখেতক ওলাই অনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টলৈ যোৱাৰ কাৰণে ইতিমধ্যে আলোচনা কৰিছোঁ।